কি হল মোহন মন মাৰি আহিছ যে নকব দিয়া বৰ বেয়া খবৰ এটা আছে কি হল মই HIV পজিটিভ হলো শুন এইটো বেছি চিন্তা কৰিবলগীয়া কথা নহয় ভয় নকৰিবি বুজিছ আজিকালি দেহত HIV পজিটিভ ধৰা পৰাৰ লগে লগে ওচৰৰ ART কেন্দ্ৰত পঞ্জীয়ন কৰাই লৈ ডাক্তৰৰ পৰামৰ্শ মতে চিকিৎসা কৰি থাকিলে সুস্থ হৈ থাকিব পাৰি তাৰোপৰি ART লৈ অহা যোৱা বিভিন্ন লাগতিয়াল পৰীক্ষা আদিৰ খৰচো চৰকাৰে বহন কৰে গতিকে তই এতিয়াই ARTত পঞ্জীয়ন কৰাই ল নিয়মিতভাৱে ART সেৱন কৰিলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে ডাক্তৰৰ পৰামৰ্শ মতে প্ৰত্যেক দিনে ART গ্ৰহণ কৰক আপোনাৰ ওচৰৰ ART কেন্দ্ৰত ART চিকিৎসা বিনামূলীয়াকৈ কৰা হয় অধিক তথ্যৰ বাবে টোল ফ্ৰী নম্বৰ 1097ত কল কৰক অসম ৰাজ্যিক AIDS নিয়ন্ত্ৰণ সমিতিৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত